সকলোৰে MB ব্লগাৰ আছাম নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো মোৰ ভিডিঅ'ছৰ বাবে আহক আজি আমি ইউটিউবত কেনেকৈ প্ৰথম আমাৰ ভিডিঅ'ৰ ইন্ট্ৰ লাইক আৰু বেল আইকন দবোৱা সেই এডিটিংটো শিকোঁ। যদি আপোনালোকে মোৰ এই ভিডিঅ'টো ভাল পায় প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। চ' প্ৰথমে আমি প্লে ষ্ট'ৰত যাব লাগিব। তাত আপুনি কাইনমাষ্টাৰ লিখি ডাউনলোড কৰি এই কাইনমাষ্টাৰ প্ৰ' ভিডিঅ' এডিটৰটো অ'পেন কৰিব লাগিব। অ'পেন কৰি ইণ্টাৰফেচটো এনেকৈ দেখা পাব। তাতে আপুনি এই প্লাছ চিনটো ক্লিক কৰি এমটি প্ৰজেক্টত যাব লাগিব। এমটি প্ৰজেক্টত গৈ আপুনি ইয়াত মিডিয়াত যাব। মিডিয়াত গৈ যিকোনো আপুনি এটা বেকগ্ৰাউণ্ড চিলেক্ট কৰি ল'ব। মই এইটো চিলেক্ট কৰিলোঁ। চিলেক্ট কৰি ইয়াৰ ওপৰত আপুনি এটা লেয়াৰ দিব লাগিব। লেয়াৰত গৈ মিডিয়াত গৈ আপুনি ধৰি লওক এটা মোবাইলৰ যোনটো আপুনি এডিটিং কৰি নেটত পাব, মোবাইলৰ আপোনাৰ ইণ্টাৰফেচটো ক্ৰপ কৰি আপুনি লেয়াৰত গৈ আপোনাৰ ইয়াত বেকগ্ৰাউণ্ডৰ ওপৰত এনেকৈ বহাব লাগিব। বেকগ্ৰাউণ্ডত বহাব লাগিব আৰু এইটো আপুনি 10 ছেকেণ্ডমান কৰি ল'ব। মিনিমাম 10 ছেকেণ্ড কৰি ল'লে এই বস্তুটো আপুনি আগলৈ লৈ আহিলে। আগলৈ লৈ আহি ধৰি লওক আকৌ মিনিমাম আপুনি 10 ছেকেণ্ড দি দিলে। এইটো আপুনি কিমান লাগে, কিমানটো জোখত লাগে আপোনাক কৰি ল'লে। কৰি লোৱাৰ লগে লগে ইয়াক আপুনি ৰাইট চিন দি দিলে। তাৰ পৰা আপোনাৰ ইউটিউবৰ যোনটো পেজ তাৰ আপুনি স্ক্ৰীনশ্বট লৈ ল'ব। স্ক্ৰীনশ্বট লোৱাৰ পিছত এটা ছাবস্ক্ৰাইব কৰাৰ আগত, এটা ছাবস্ক্ৰাইব কৰাৰ পিছত। এইটো মোৰ ব্লগৰ স্ক্ৰীনশ্বট মোৰ চেনেলৰ। চ' ধৰি লওক ইয়াত মই আপোনাৰ ৰিচাৰ্জ কৰি ল'লোঁ, মোক কিমানটো লাগে তাৰপৰা মই ইয়াত বহাই দিলোঁ। এই বস্তুটো আপুনি আগলৈ লৈ আহিব লাগিব। আপোনাৰ 10 ছেকেণ্ডৰ ভিডিঅ'টোত আনছাবস্ক্ৰাইব কৰাটো মিনিমাম 5 ছেকেণ্ড হ'ব লাগিব। মিনিমাম 5 ছেকেণ্ড। তাৰ পৰা আকৌ এটা স্ক্ৰীনশ্বট ল'ব। ৰাইট ক্লিক কৰি আৰু এটা স্ক্ৰীনশ্বট ল'ব আপোনাৰ ছাবস্ক্ৰাইব কৰাৰ পিছত। ছাবস্ক্ৰাইব কৰাৰ পিছত এইটো আপুনি মিলাই বহাই ল'ব। তাৰপৰা ৰাইট ক্লিক কৰি দিব। চ' আমি চাওঁ আহক এডিটিংটো কেনেকুৱা হৈছে। বাছ আপুনি এইটো নাপালে তাৰপিছত আপুনি আকৌ লেয়াৰত যাব। লেয়াৰত গৈ আপোনাৰ টেক্সট আছে। টেক্সটত গৈ আপুনি ইম'জি চাব। ইম'জিত আপুনি এইটো পালে, এইটো লৈ আপুনি ক'ত বহাব, মই বহালোঁ ছাবস্ক্ৰাইবত বহাই অভাৰ এলিমেশ্যন যাব। তাত আপুনি ব্লিংক, ফ্লিকাৰ, পলছ, জিটাৰ, ফাউণ্টেন, আপুনি যাব ব্লিংকছ।
ব্লিংছত গৈ আপুনি ক্লিক কৰিব। তাৰ পৰা আকৌ এই যেতিয়া ছাবস্ক্ৰাইব আহিব, ছাবস্ক্ৰাইবত গৈ আকৌ টেক্সটত গৈ আপোনাৰ এমজিত গৈ হেৰিত গৈ আপুনি ইয়াত বেল আইকন পাব। বেল আইকন পাব। বেল আইকনত আকৌ অ'কে কৰি এই বস্তুটো ছাইডত লৈ আহিলে, ছাইডত অনাৰ লগে লগে আপুনি এই বস্তুটো এনেকৈ পাব দেখিবলৈ। তাত আকৌ আপুনি অভাৰঅল এনিমেশ্যনত গৈ আপুনি চিলেক্ট কৰি ল'ব কোনটো লাগে আপোনাক। মই দিলোঁ পলছ, ৰাইট চেঞ্জ কৰি দিব। এতিয়া আহক আমি চাওঁ তাৰ পৰা ইয়াত গৈ আপুনি আকৌ লেয়াৰত গৈ টেক্সটত গৈ ইমজিত গৈ আকৌ আপুনি এইটো চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰি আপুনি বেল আইকনত দিব লাগিব। ব্লিংছ দি আপুনি ৰাইট চেঞ্জ কৰি দিলে। এতিয়া হওক আমি প্ৰথমৰ পৰা চাওঁ। বছ ভিডিঅ' ৰেডি হ'ল। মিলাই দিব এইটো কিমান হিচাপে, এতিয়া অ'কে কৰি দিব। চাওঁ আহক কৰিলে। এতিয়া আপুনি ইয়াত মোৰ নিচিনাকৈ আপুনি এটা ভইচ দিব পাৰিব। নমস্কাৰ বন্ধুসকল, মোৰ এইটো এম বি ব্লগাৰ নামৰ চেনেলটো প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰিব আৰু এই বেল আইকনটো দবাব নাপাহৰিব।